নমস্কাৰ মই বিনীতাই লৈ আহিছোঁ আজি আপোনালোকলৈ আৰু নতুন কালেকশ্যন একদম লেটেষ্ট কালেকশ্যন মই দেখাব বিচাৰিছোঁ আজি আপোনালোকক কটন কেঁচাপাতৰ যোৰা আৰু মই দেখাব বিচাৰিছোঁ আজি আপোনালোকক তিনিটা ডিজাইনত কটন কেঁচাপাতৰ যোৰা আৰু মোৰ মাতটো আজি ভাগি আছে বেয়া নাপাব দেই গতিকে আহক চাওক প্ৰথম ডিজাইনটো হৈছে এইটো আৰু সেকেন্ড ডিজাইন হৈছে এইটো আৰু থাৰ্ড ডিজাইন হৈছে গুণাৰে ৱৰ্ক কৰা আছে একদম মানে ওয়াও কালেকশ্যন ফাৰ্ষ্ট দেখাও এইযোৰ দেই দেখিছে येलो কালাৰত এটা লাইট येलो কালাৰত অৰেঞ্জ কালাৰেৰে ৱৰ্ক কৰা আছে খুব ধুনিয়া আৰু কমফৰ্টেবল টু কবই নালাগে সাংঘাতিক কমফৰ্টেবল আৰু ইফালে আসলটো দেখিছে অলপ মিসিং টাইপৰ ডিজাইনৰ আছে আসলটো সাংঘাতিক ধুনিয়া লব পাৰে যিসকলে বিচাৰে সোনকালে হোৱাটছআপত কন্টাক্ট কৰিব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব দেই আৰু এইটো হৈছে আপোনালোকৰ লেভেণ্ডাৰ কালাৰ সেম হয় সেম ডিজাইন সেম কাপোৰ খুব ধুনিয়া আৰু কমফৰ্টেবল টু কবই নালাগে গৰম দিনত পিন্ধিবৰ কাৰণে একদম সাংঘাতিক ভাল হ'ব আৰু থাৰ্ড কালাৰটো হৈছে এইটো ব্লু কালাৰত খুব ধুনিয়া সেম কাপোৰ সেম হয় খুব ধুনিয়া আপোনালোকে ল'ব পাৰে সোনকালে মোক হোৱাটছআপত মেছেজ কৰিব দেই আৰু কটন কেঁচাপাতৰ আৰু সেকেন্ড জোৰাটো আপোনালোকক দেখাব বিচাৰিছোঁ এয়া দেখিছে খুব ধুনিয়া আৰু ইয়াতে পাৰিও ফিক্স পাৰি হয় আৰু লগতে আপোনাৰ গুঠাও আছে গতিকে বহুখিনি পইচা বাছিয়ে যাব আপোনালোকৰ আৰু বিৰাটে কমফৰ্টেবল হয় দেখিছে না ওচৰৰ পৰা দেখাই দিছোঁ বিৰাটে কমফৰ্টেবল হয় গৰমত পিন্ধিব সাংঘাতিক ভাল হ'ব আৰু ইয়াৰে কালাৰ হৈছে এইটো এটা কালাৰ চকলেট কালাৰ আৰু ব্লু কালাৰত আছে এইটো এটা কালাৰ পিংক আৰু গ্ৰীনত আৰু আছে এইটো এটা কালাৰ ব্লু আৰু পিংকত খুব ধুনিয়া হয় আৰু সেম হয় এই কাৰণে মই খুলি দেখুৱা নাই সেম কাপোৰ সেম ফিক্স পাৰি লগোৱা আছে যিসকলক লাগে সোনকালে মোক হোৱাটছআপত মেছেজ কৰিব আৰু এইটো হৈছে 3 নম্বৰটো ডিজাইন যেটো একদম মানে ওয়াও হয় খুব ধুনিয়া দেখিছে নহয় সিলভাৰ কালাৰ মানে সিলভাৰ গুণাৰে ৱৰ্ক কৰা আছে আৰু ইয়াৰ ভিতৰৰখিনি আপোনালোকক দেখাই দিছো খুব ধুনিয়া আৰু বিৰাট বেছি কমফৰ্টেবল হয় আৰু বহুত কম দামত আপোনালোকে কেঁচাপাতৰ কটন কেঁচাপাতৰ যোৰা ইমান কম দামত পাই আছে ইমান কম দামত হয়তো আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব যেটো মই দামত দি আছো আৰু খুব কমফৰ্টেবল হয় যিসকলক লাগে সোনকালে হোৱাটছআপ কৰিব আৰু এইটো এটা কালাৰ আছে আপোনালোকৰ আৰু আগতে দেখাইছিলো কটন কেঁচাপাতৰ যোৰা ষ্টক আউট হৈ গৈছিল আৰু মই লৈ আহিছো গতিকে যিসকলক লাগে সোনকালে মোক হোৱাটছআপ কৰিব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ